Hello, namaskar and good morning. আমি এতিয়া গৈ আছোঁ চকদাৰ লগত ধান আনিব। আমাৰ মানে কি কয় আধিয়া দিয়া আছিলে, আজি ধান ভাগ বতৰা হ'ব, তাকে ল'ব যাই আছোঁ। কি কয় আমাৰ অশোকদাৰ লগত, অশোকদা এতিয়া চেলা চলাই আছে। অশোকদা ঠাণ্ডা কওক কেনে? ঠাণ্ডা তামান তামাম না? ই পুৱাই আহিছে ইমান দূৰৰ পৰা, আৰু এইবাৰ আমি যাম ধানখিনি লৈ আহিম। লৈ অহাৰ পিছত তেখেতক কিবা এটা খুৱাব লাগিব। গাহৰি খাবি না লোকেল খাবি না ব্ৰইলাৰ খাবি? গাহৰি আজি গাহৰি ওলাইছে নে নাই চাব লাগিব নেকি। শুৱনি আমাৰ গাঁওখনি গছ গছনিৰে ভৰা, আৰু এইটো হৈছে আমাৰ বৰদেউতাৰ ঘৰ। আৰু ইপিনে আছে আমাৰ অশোক দা, সুন্দৰ হেণ্ডচাম ল'ৰা। ডেকা কালত আৰু কিন্তু হেণ্ডচাম আছিলে কিন্তু ন। য়েছ য়েছ। এয়া এইটো হৈছে আমাৰ চেলাৰ চক্কা টায়াৰ, বুদ্ধি, এইডাল হৈছে হেণ্ডেল, আৰু এইখন হৈছে আমাৰ অশোকদাৰ হাত। আৰু ইপিনে চাওক নিয়াৰ পৰি আছে গাইছ কুঁৱলী। আৰু এইখন হৈছে আমাৰ কি ৰাস্তা? হেমা মালিনী ৰাস্তা, একদম চিকচিকীয়া। কিন্তু বাৰিষা আহিব নোৱাৰা গাইছ, বাৰিষা আহিলে ইয়াতে পৰি মৰিব লাগিব। অৰে দা গুড মৰ্ণিং। আজি আমি হেৰি ধান ল'ব আহিছোঁ ৰ'ব। ব্লগিং কৰি আছোঁ, ব্লগিং। আহি আছোঁ ৰ অলপ পিছত, চাহ তাহ খাই যাম। এইটো হৈছে ছাগলী, ছাগলীটোৱে কাৰণে মে কৰিছে। আমি আমাৰ ঐ ছাৰ, পুৱাই মানে অলপ কাম আছে ছাৰ, কিবা এটা এনে ডকুমেণ্ট্ৰি। ঠাণ্ডা কেনে? এই ঠাণ্ডাত গামছা, ওপৰত জেকেট। ব'ল মোৰ লগত। এই হাতৰ ঘৰত, এইয়া আব্বাছ দা ঘৰত। তাতে যাবি? বাহ মিলছে কিন্তু যাত্ৰা একদম। এইকেইটা হৈছে হাঁহ গাইছ। আপোনালোকে চাওক, গাঁৱত এনেকৈ হাঁহ আছে, পুখুৰী আছে, তাতে চৰিব এতিয়া নাই। এতিয়া ভাল খবৰ? ভালে বেয়া আছা? এই বয়সতো আপুনি কাম কৰি আছে? হা নকাবি না? হাঁহা নাই মই। এই ভাগৰ লাগছে আপোনাৰ? হয় নেকি? দে লাহে লাহে কৰি থাকক। ধান পাহৰি যা। কিয় পাহৰানো এতিয়া? এইবাৰ মনত থাকব না এতিয়া? দে দে এতিয়া কাম কৰক। কি টেঙা? ঔটেঙা? এইয়া ঔটেঙা দিম, গোটাকেইটা দিম। এই মেলেঙা, কিয় ইমান দিনে দিনে হেণ্ডচাম কিয় হৈ যায় আছ তই? মোক ক'ব লাগিব তই। মৰা জুই পুৱাই আছে এইকেইটাই। হা মেলা কি কৰি আছা?
কি কৰাটো সেনেকৈ মোক লেতেৰা কাপোৰ দেখি কি কৰি আছ কি কৰি চাবৰ চাব আছোঁ হয় নেকি কাৰ কাৰণে কচোন পইচা চাব কাৰণে কক গৈছিলে ধান আনলো এইবিলাক মই নাখাওঁ চিৰা মই খালি চাম কোন ভাজা চিৰা কৈছোঁ দে মই ভাজা চিৰা নাখাওঁ মই খালি চাম তো গাইছ এতিয়া আমি খাওঁ চাহ আমি ধান লৈ আহিলোঁ এইবাৰ খাব লাগে এইবাৰ চাহটো খোৱাৰ পিছত আমি ধান বেচিম চাই থাকিব গাইছ এইটো আমাৰ মিছু টোপনি মাৰি থকা মিছু মিছু হা মিছু নাখাওঁ মই মিছু আহ চাহ চাহ মিছু চাহ চাহ খোৱা আজি মিছুৰ মন বেয়া তো গাইছ এইবাৰ আমি ধান বেচিম তো এইটো হৈছে আমাৰ ধান বেচা মেচিন ইয়াৰ মেকানিজমটো কৈ আছোঁ ইপিনে ফেনৰ বতাহটো যাব ইপিনে ওপৰৰ পৰা ধান দি থকা হ'ব আৰু এই লকটো খুলি দিলে ইপিনে ধান ওলাব বতাহটো ইপিনে হ'ব ইপিনেদি পাতানবিলাক যাব ধানবিলাক তলত যাব নে কি আমাৰ এইটো হেৰি বিহাৰী আছে দা আছে দে আইন কাৰেণ্টটো গে ধানবিলাক ইপিনেদি ওলাব আৰু পাতানবিলাক আগেদি এনেকৈ পাতানবিলাক চিটি যায় আচলতে এইটো মেচিনে কিমান হেৰি কৰি দিয়ে কষ্ট কমাই দিয়ে কিমান কষ্ট কমাই দিয়ে বহুত না তো আপোনালোকে এনেকুৱা বনাব পাৰে চাই লওক আপোনালোকৰ সুবিধা হ'ব ধান ওলাই থাকিব ধানবিলাক আৰু আগেদি পাতানবিলাক যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজি ঘৰতে অকণমান কাম কৰিলোঁ এতিয়া গা পা ধুই একদম কিলকিলা হৈ লৈছোঁ তো আৰু আছে ৰাতি এডিটিঙৰ কাম আছে বাকী সেইবিলাকো গমেই পায় আৰু সেইবিলাক কামটো থাকে তো আজি ঘৰুৱা কাম কৰিলোঁ অলপ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ